আজি বিলিচিপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত তুষপাৰা গাঁও পঞ্চায়তৰ এইখন আদৰ্শ গাঁও মুৰাবাৰী গাঁও। এই মুৰাবাৰী গাঁৱত 30খন বিচনাযুক্ত চিকিৎসালয় হয়। এইখন বহুত দুখ আৰু পৰিতাপৰ বিষয় যে 1992 তেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱ আৰু আমাৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক চন্দন সরকার আহি আমার এই মুরাবাড়ী গাঁৱত 30খন বিচনাযুক্ত চিকিৎসালয় স্থাপন কৰে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে আজিলৈকে আমাৰ মুৰাবাৰীৰ সহজ সৰল দুখীয়া ৰাইজে চিকিৎসাৰ অভাৱত বহুত দূৰ দূৰণিলৈকে যাব লগা হয়। কিন্তু মই চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ কৰিম যে অতি সোনকালে আমাৰ এই মুৰাবাৰী আদৰ্শ গাঁৱৰ যিখন আমাৰ মুৰাবাৰী 30খন বিচনাযুক্ত চিকিৎসালয় আছে, এতিয়ালৈকে আমি কোনো ডক্টৰ বা চিকিৎসক এতিয়ালৈকে চিকিৎসা সুফল পোৱা নাই। আপোনালোকে দেখিবলৈ পাইছে যে আজি হস্পিটেলখন জৰাজীৰ্ণ অৱস্থাত, হস্পিটেলৰ ওপৰতো গছ তলতো গছ, এনেকা হস্পিটেলখন মানে ভূত বাংলাত পৰিণত হৈছে দেখা গৈছে। কি ক'ব? এতিয়া চাওক, এতিয়া যদি আদৰ্শ গাঁৱৰ হস্পিটেল যদি এতিয়া ভূত বাংলাত পৰিণত হয়, এতিয়া কোনোবা দুষ্ট চক্ৰই আহি তাছ খেলাব, এতিয়া মদ ভাং খাব, এইটো তেনেকৈ হ'বই। হস্পিটেলটো হস্পিটেল হিচাপে থাকিব লাগে। হস্পিটেল মানে কি? যেনেকৈ বিদ্যালয় মানে মন্দিৰ, হস্পিটেলত তেনেকুৱা মন্দিৰ। গতিকে হস্পিটেলত এতিয়া চৰকাৰৰ যদি মানে সৎ ইচ্ছা নাথাকে, চৰকাৰে যদি চকু নিদিয়ে, এতিয়ানো আমি দুখীয়া ৰাইজে কি কৰিম? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক ছাৰক অৱগত কৰোঁ যে আমাৰ এই 30খন বিচনাযুক্ত হস্পিটেল মুৰাবাৰীত অতি সোনকালে এই হস্পিটেলখন মেৰামতি কৰি ডক্টৰৰ ব্যৱস্থা কৰি দিয়ে।